নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই শিৱাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টি হৈছে অসমীয়া থলুৱা খাদ্যৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় খাদ্যবিধ কিদৰে প্ৰস্তুত কৰিব পাৰি তাক লৈ মই এটি ভিডিঅ' বনাইছোঁ। সেই খাদ্যবিধ হৈছে খাৰ, কলখাৰ। খাৰ খাই আমি সকলোৱে ভাল পাওঁ, নহয়নে? সেই খাৰনো কিদৰে প্ৰস্তুত কৰিব পাৰি তাক লৈ মই ভিডিঅ'টি বনাইছোঁ। গতিকে আপোনালোক সকলোৱে স্কিপ নকৰাকৈ ভিডিঅ'টি ভালদৰে চাব। আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে ভিডিঅ'টি শেষলৈ চাওক। এয়া হৈছে ভীমকলৰ বাকলি। আমি ভীমকল খাই বাকলি জমা কৰি এনেকৈ 10-15 দিনৰ কাৰণে ৰ'দত দি থৈছিলোঁ। এতিয়া এইখিনি জুই দিম। এয়া মায়ে শুকোৱা বাকলিখিনিত জুই দিব ধৰিছে। আপোনালোকেও ভীমকল খাই বাকলি কেতিয়াও পেলাই নিদিব। এই বাকলিখিনিৰ পৰাই কলখাৰ প্ৰস্তুত কৰা হয়। এয়া চাওক, মায়ে ধুনীয়াকৈ জুই দি আছে। বাকলিখিনিটো ভালকৈ শুকাব লাগিব, নহ'লে ভেঁকুৰ লাগে। ভালকৈ শুকালে ইয়াৰ পৰা যিটো ছাই হ'ব, সেই ছাইটো আপোনালোকে বহুত দিনৰ কাৰণে ৰাখি থ'ব পাৰে। আমাৰ বাকলিখিনি ভালদৰে শুকাইছিল বাবে কি ধুনীয়াকৈ জুই জ্বলিছে চাওকচোন। এই কলখাৰবিধ মানুহৰ দেহৰ বাবে ইমানেই উপকাৰী হয়, সকলোৱে জানে, মই ক'বই নালাগে। এয়া চাওক, ধুনীয়াকৈ ছাই হৈ গ'লে এতিয়া এইখিনি ছাই নুমোৱাৰ পিছত ঠাণ্ডা হয় মানে আপোনালোকক আবেলিৰ পৰিৱেশটো দেখাই লওঁ। এয়া মায়ে ছিঙি আছে জলকীয়া। সিদিনা মই জলকীয়াৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। যদি আপোনালোক কোনোবাই চোৱা নাই, ভিডিঅ'টি চাব। জলকীয়া কেনেকৈ ৰোৱাৰ পিছত আমাৰ ইমান জলকীয়া লাগিছে তাৰ ওপৰত এটি মই ভিডিঅ' দিছিলোঁ। এই চাওক, কি ধুনীয়াকৈ জলকীয়া পকি আছে। মায়ে এতিয়া সেই জলকীয়া ছিঙি তাৰ পৰা আচাৰ বনাব, তাৰো এটা মই ভিডিঅ' দিম বুলি ভাবি আছোঁ। এইকেইটা হৈছে আমাৰ চুনচুনিহঁত। এইখিনি সময়ত যে মা আৰু দেউতাৰ ভীষণ ব্যস্ত। আবেলিৰ সময়খিনিত গৰু, ছাগলী, পাৰ, কুকুৰা সকলো আছে কাৰণে এইখিনি সময়ত মা দেউতাই মানে একো বেলেগ চাব টাইম নাই, সেইকেইটাৰ লগতে ব্যস্ত হৈ থাকিবলগীয়া হয়। দেউতাই এইফালে গোহালিত গৰু বান্ধিব, সেইকাৰণে গৰুক দানা খোৱালে। আপোনালোকক সেইটো পৰিৱেশো অকণমান দেখালোঁ। এয়া চাওক, আবেলিৰ পৰিৱেশ। এয়া ছাই হোৱা কলৰ বাকলিখিনি আমাৰ মায়ে সযতনে ধুনীয়াকৈ পলিথিনত বান্ধি থৈছে ঠাণ্ডা হোৱাৰ পিছত। এতিয়া সেই কলৰ বাকলিখিনি পানী দিবৰ কাৰণে আমাৰ এইটো পিপা বুলি কয় বা বাটকাৰা বুলি কয়, আপোনালোকৰ ফালে কি কয় নাজানো, এইটো ব্যৱহাৰ কৰিছে। কলখাৰৰ বাকলিৰ যিটো ছাই, সেইটো আপোনালোকে বহুত দিনলৈ সযতনে ৰাখি থ'ব পাৰে, যদিহে পলিথিনত বান্ধি ধুনীয়াকৈ ৰাখি থয়। যেতিয়া প্ৰয়োজন হয় তেতিয়া এনেকৈ পানী দিব। পানী দিয়াৰ পিছত ইয়াৰ পৰা যিটো পানী পৰিব, চাই থাককচোন, ভিডিঅ'টোত গমেই পাব। এয়া চাওক, এটুপ এটুপকৈ পানী পৰি আছে। এই কলখাৰৰ বাকলিৰ যিটো খাৰ, এইটো বদ হজমি বা গেছ হ'লে এই খাৰটো মিঠাতেল মিহলাই খাব লাগে, বিৰাটেই উপকাৰী। আপোনালোকেও কেতিয়াবা তেনেকুৱা হ'লে ভাতৰ লগত তেনেকৈ খাই চাব। এয়া চাওক, তাৰ পৰা চেকি উলিওৱা পানীখিনি। এতিয়া মই আকৌ এবাৰ এই পানীখিনি চেকিম। আকৌ এবাৰ মই পানীখিনি চেকিলোঁ। চেকি পেলাই এইখিনি পানী মই এদিনৰ কাৰণে ৰাখি দিম। ঢাকনি লগাই এই পানীখিনি মই এদিনৰ কাৰণে ৰাখি দিম। যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে আপোনালোকে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব। যদি ঘৰুৱা ভিডিঅ' এনেকুৱা ভিডিঅ' আপোনালোকক লাগে, থলুৱা বস্তুৰ ভিডিঅ'বিলাক যদি লাগে, তেনেহ'লে আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক, হৈ গ'ল আমাৰ কলখাৰ। এইখিনিয়ে হ'ল মেইন বস্তু। এইখিনি আপোনালোকে সযতনে ৰাখিব পাৰে বটলত ভৰাই। গতিকে এতিয়া বাই বাই।